নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল NKB5668 আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই আজিৰ এই ভিডিঅ'টি বনাইছোঁ। এই ভিডিঅ'টিৰ টপিকটো হৈছে বীৰ গাথা 3.0। গতিকে কি হয় বীৰ গাথা 3.0, কেনেকৈ অংশগ্ৰহণ কৰিব, কোনে অংশগ্ৰহণ কৰিব আৰু অনলাইনত কামখিনি কেনেকৈ কৰিব, বিশেষকৈ অনলাইনত কামখিনি কেনেকৈ কৰিব ইয়াৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। যদিও থুলমূলকৈ আপোনালোকক বীৰ গাথা কি হয় আপোনালোকক প্ৰথমতে মই জনাবৰ চেষ্টা কৰিম। গতিকে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ আহি থাকিব। আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKB5668 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'সমূহ চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টি হৈছে প্ৰজেক্ট বীৰ গাথা 3.0। গতিকে প্ৰজেক্ট বীৰ গাথা কি হয় এইখিনি আমি অকণমান থুলমূলকৈ জানি লৈছোঁ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন প্লেটফৰ্ম হয়। গেলেণ্ট্ৰি এৱাৰ্ড বিজয়ীৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সৃষ্টিশীল প্ৰকল্প কাৰ্যকলাপ প্ৰদৰ্শন কৰা, লগতে গেলেণ্ট্ৰি বঁটা বিজয়ীসকলৰ সৈতে ভাৰ্চুৱেল ফেচ টু ফেচ ইণ্টাৰেকশ্যন অংশগ্ৰহণ কৰা। তো অবজেক্টিভটো কৈ দিছোঁ, উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষ সংযোগ স্থাপন কৰি গেলেণ্ট্ৰি এৱাৰ্ড উইনাৰসকলৰ লগত সাহস আৰু সাহসিকতাৰ কাহিনীৰ পৰা অনুপ্ৰাণিত কৰক। সাহস, অধ্যৱসায়, দেশপ্ৰেমৰ দৰে মূল্যবোধ বীজ সিঁচিব। গেলেণ্ট্ৰি বঁটা বিজয়ীসকলৰ ওপৰত কবিতা ৰচনা, গল্প, অংকন, ভিডিঅ' আদি অন্তঃশাখা আৰু শিল্পসংহত কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা। গতিকে উদ্দেশ্যটো গমেই পালে। এতিয়া আহিছোঁ পাৰ্টিচিপেট কোনে কৰিব পাৰিব। তো পাৰ্টিচিপেট কৰিব পাৰিব ষ্টেণ্ডাৰ্ড 3ৰ পৰা ষ্টেণ্ডাৰ্ড 12লৈকে। শিক্ষা বোৰ্ড নিৰ্বিশেষে ক্লাছ 3 মানদণ্ডৰ পৰা 12 নং মানদণ্ডলৈ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে সামৰি লোৱা হৈছে। মোড অফ কণ্ডাক্ট, আচৰণৰ ধৰণ কেনেকুৱা হ'ব। ভাৰ্চুৱেল ফেচ টু ফেচ ইণ্টাৰেকশ্যন অফ ষ্টুডেণ্ট উইথ গেলেণ্ট্ৰি এৱাৰ্ড ইজ interdisciplinary and art integrated activities involving students from standard 3 to 12 students to do creative project activities based on gallantry award winners. As part of this, students to frame different projects through various media like art, poem, essay and multimedia on these gallantry award winners. তো আপোনালোকে বুজি পাইছে যে গেলেণ্ট্ৰি বঁটাপ্ৰাপ্তসকলৰ সৈতে ছাত্ৰ ছাত্ৰীসকলে ভাৰ্চুৱেল বা ফেচ টু ফেচ কেনেকৈ ইণ্টাৰেকশ্যনত ভাগ ল'ব। তো ভাগ লৈ তেওঁলোকৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ কবিতা বা তেওঁলোকৰ ওপৰত লিখিব পাৰিব, লগতে তেওঁলোকে এছে লিখিব পাৰিব। ইয়াতে দিছে যে ক্লাছ 3 মানদণ্ডৰ পৰা 12 নম্বৰ মানদণ্ডলৈ, মানে ক্লাছ 3 পৰা ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলে জড়িত আন্তঃশাখা আৰু কলাসংগত কাৰ্যকলাপ। ছাত্ৰ ছাত্ৰীসকলে বীৰত্ব বা বঁটা বিজয়ীৰ ওপৰত ভিত্তি কৰি সৃজনশীল প্ৰকল্প কাৰ্যকলাপ কৰিবলৈ। ইয়াৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলে এই বীৰত্ব বা বিজয়ীসকলৰ ওপৰত শিল্প, কবিতা ৰচনা আৰু মাল্টিমিডিয়াৰ দৰে বিভিন্ন মাধ্যমৰ জৰিয়তে বিভিন্ন প্ৰকল্পৰ ফ্ৰেমৱৰ্ক কৰিবলৈ। তো এইখিনি আছিলে মোড অফ কণ্ডাক্ট। বিদ্যালয়সমূহৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ হৈছে যে বীৰত্ব বা বিজয়ীসকলৰ সৈতে মুখামুখি মত বিনিময়, ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাধিক অংশগ্ৰহণ কৰা নিশ্চিত কৰা। গতিকে যিহেতুকে ইয়াত কোৱা হৈছে যে ভাৰ্চুৱেলি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত মুখামুখি মত বিনিময়। গতিকে ভাৰ্চুৱেলি বুলি কোৱাৰ লগে লগে আপোনালোকে যিহেতুকে আমাৰ ইউটিউব চেনেল আছে, ইউটিউব চেনেলৰ জৰিয়তে বা অন্য আপোনালোকৰ ছ'চিয়েল মিডিয়াই হওক তেনেকুৱা আপোনালোকৰ প্লেটফৰ্মৰ যোগেদি যি গেলেণ্ট্ৰি এৱাৰ্ড উইনাৰ আছে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যনটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৰাব লাগিব। প্ৰথমতে বিভিন্ন অন্তঃশাখা কাৰ্যকলাপত ছাত্ৰ ছাত্ৰী সৰ্বাধিক অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা। গতিকে এই যিখিনি কাৰ্য হ'ব বিদ্যালয়সমূহৰ, এই কাৰ্যকলাপখিনি সৰ্বাধিক ছাত্ৰ ছাত্ৰীয়ে যাতে অংশগ্ৰহণ কৰে সেইটো নিশ্চিত কৰিব দিছে। গেলেণ্ট্ৰি এৱাৰ্ড পৰ্টেলৰ সৈতে জড়িত ইউটিউব চেনেলত ইণ্টাৰেকশ্যনৰ ভিডিঅ' ক্লিপ আপলোড কৰক আৰু ছাত্ৰ ছাত্ৰী কাৰ্যকলাপৰ 4টা প্ৰৱেশ আপলোড কৰক, প্ৰতিটো শিতানত একোটাকৈ। গতিকে ছাত্ৰ ছাত্ৰীৰ যি কাৰ্যকলাপ আছে সেই প্ৰতিখন বিদ্যালয়ে 4টা কেটেগৰীত বা তেওঁলোকৰ যি কেটেগৰী আছে সেই কেটেগৰীৰ বিষয়ে মই পিছত আলোচনা কৰিম। তো কেটেগৰী ৱাইজ তেওঁলোকে মেক্সিমাম 4টাহে এণ্ট্ৰি আপলোড কৰিব পাৰিব, 4টা প্ৰৱেশ আপলোড কৰিব পাৰিব। মাইগভ প্লেটফৰ্মত প্ৰৱেশ আপলোড কৰক। বিদ্যালয়ৰ পৰা মুঠ অংশগ্ৰহণকাৰীয়ে ছাত্ৰ ছাত্ৰীৰ সংখ্যা উল্লেখ কৰি মাইগভ পোৰ্টেলত
ড্ৰপ ডাউন মেনুৰ পৰা নিজ নিজ জিলাত আপলোড কৰিব লাগিব। প্ৰৱেশসমূহ JPG বা PDF ফৰ্মত আপলোড কৰাটো নিশ্চিত কৰিব লাগিব। তো গেলেণ্ট্ৰি এৱাৰ্ডৰ যিখিনি ইন্ট্ৰডাকশ্যন সেইখিনি ইন্ট্ৰডাকশ্যন আপোনালোকে অনলাইনত পাই যাব। অনলাইনত যেতিয়া আপোনালোকে পৰ্টেলটো আপোনালোকে চাব তেতিয়া অনলাইনত আপোনালোকে পাই যাব। তথাপি মই আপোনালোকৰ সুবিধাৰ কাৰণে মই অসমীয়াতে অকণমান জনাব বিচাৰিছোঁ। গেলেণ্ট্ৰি বঁটা পৰ্টেল GAP অধীনত 2021 চনত প্ৰজেক্ট বীৰ গাথা প্ৰতিষ্ঠা কৰা হৈছিলে, যাৰ লক্ষ্য আছিলে গেলেণ্ট্ৰি বঁটাপ্ৰাপ্তসকলৰ সাহসিকতাৰ কাৰ্যৰ সবিশেষ আৰু এই সাহসী হৃদয়ৰ জীৱন কাহিনী ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰচাৰ কৰা, যাতে দেশপ্ৰেমৰ মনোভাৱ উত্থাপন আৰু জগাই তোলা হয়। ইয়াৰ ভিতৰত নাগৰিক চেতনাৰ মূল্যবোধ প্ৰকল্প বীৰ গাথাই ছাত্ৰ ছাত্ৰীসকলৰ বীৰত্ব এই বঁটা বিজয়ীসকলৰ ওপৰত ভিত্তি কৰি সৃজনীশীল প্ৰকল্প কাৰ্যকলাপ কৰিবলৈ এক মঞ্চ প্ৰদান কৰি এই উদাৰ লক্ষ্যক গভীৰ কৰি তুলিলে। ইয়াৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলে এই বীৰত্ব বঁটা বিজয়ীসকলৰ ওপৰত শিল্প, কবিতা ৰচনা আৰু মাল্টিমিডিয়াৰ দৰে বিভিন্ন মাধ্যমৰ জৰিয়তে বিভিন্ন প্ৰকল্পৰ ফ্ৰেমৱৰ্ক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ প্ৰকল্পৰ বঁটা প্ৰদান কৰে। এই প্ৰকল্পটো প্ৰতি বছৰে গণৰাজ্য দিৱসৰ উদযাপনৰ সৈতে সহযোগী হৈ আহিছে। 2021-22 চনৰ অনুষ্ঠিত বীৰ গাথাত 1.0ত 8 লাখ আৰু 2022-23 চনৰ অনুষ্ঠিত বীৰ গাথা 2.0ত 19 লাখ লোকে অংশগ্ৰহণ কৰি বীৰ গাথাই অসাধাৰণ সফলতা লাভ কৰিছিলে। মাননীয় ৰক্ষা মন্ত্ৰী আৰু মাননীয় শিক্ষা মন্ত্ৰী ডাঙৰীয়াই বীৰ গাথাক ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ মাজত বিপ্লৱৰ আগজাননী বুলি প্ৰশংসা কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ সহযোগত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়া চলিত বৰ্ষ 2023-24 প্ৰজেক্ট বীৰ গাথা 3.0 মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই যি প্ৰজেক্ট আছে এই প্ৰজেক্টৰ আণ্ডাৰত কেইটামান টপিক তেওঁলোকে ইয়াতে দি দিছে, মই আপোনালোকক পিছত আকৌ জনাম। মোৰ আদৰ্শ হ'ল গেলেণ্ট্ৰি বঁটা বিজয়ী, তেওঁৰ জীৱনৰ পৰা শিকি অহা মূল্যবোধ হ'ল ... নেক্সট আছিলে গেলেণ্ট্ৰি বঁটা বিজয়ীগৰাকীয়ে আমাৰ জাতিৰ বাবে সৰ্বোচ্চ বলিদান দিলে। যদি তেওঁৰ স্মৃতি জীয়াই ৰখাৰ বাবে সুযোগ দিয়া হয় তেন্তে মই বিচাৰিম। 3 নম্বৰত আছে ৰাণী লক্ষ্মীবাই মোৰ সপোনলৈ আহিল, তেওঁ বিচাৰিছিল মই আমাৰ জাতিৰ সেৱা কৰোঁ। 4 নম্বৰত আছে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে চিহ্নিত কৰা হৈছে। স্বাধীনতা সংগ্ৰামীৰ নামৰ জীৱনৰ কাহিনীয়ে মোক প্ৰেৰণা দিয়ে। 5 নম্বৰত আছে স্বাধীনতা সংগ্ৰামত জনজাতীয় বিদ্ৰোহৰ ভূমিকা। তো এইখিনি আছিলে মেইন টপিক। এই টপিকসমূহ কেনেধৰণে ভাগ কৰা হৈছে ক্লাছ ৱাইজ সেইখিনি মই আপোনালোকক পিছৰ পৰ্যায়ত জনাম। যেতিয়া অনলাইনত আপোনালোকক দেখাম তেতিয়া আপোনালোকক এইখিনি কথা বুজিবলৈ পাৰিব। তো প্ৰথমতে আপোনালোকক মই লিংকটো জনাই ল'ব বিচাৰিছোঁ। লিংকটো হৈছে https://india.mygovt/VEER-GATHA-3 গতিকে এই লিংকটোত আপোনালোকে ক্লিক কৰিব। এই লিংকটো আপোনালোকে টাইপ কৰিব যিকোনো ৱেব ব্ৰাউজাৰত। টাইপ কৰাৰ পিছত কেনেকৈ আপোনালোকে চাব পাৰিব মই আপোনালোকক পোনে পোনে দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে যেতিয়া আপোনালোকে এই লিংকটোত ক্লিক কৰিব innovationindia.mygovt/VEER-GATHA-3 এইটো যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব অনলাইনত। আৰু এই পেজটোৰ আপোনালোকে ইয়াতে ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মনত উদয় হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ ইয়াতে অলৰেডি ইয়াতে দি থৈ দিয়া আছে, এইটো আপোনালোকে চাব পাৰিব। আৰু প্ৰচেছ ফ্ল'ত গৈ পেলাই আপোনালোকে কেনেকৈ কামখিনি কৰিব সেই বিষয়ে আপোনালোকক ইয়াতে জানিব পাৰিব, অনলাইনত কেনেকৈ কামখিনি কৰিব। আৰু যেতিয়া আপোনালোকে অনলাইনত কামখিনি কৰিব বিচাৰিছে বা অনলাইনত কামখিনি কৰিব বিচাৰিব তেতিয়া আপোনালোকে ছাবমিট ইয়'ৰ এণ্ট্ৰি ইয়াতে ক্লিক কৰিব লাগিব। তো ছাবমিট ইয়'ৰ এণ্ট্ৰিত ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে মই আপোনালোকক প্ৰচেছটো কৈ দিছোঁ। ইয়াতে আপোনালোকে যেতিয়া এই লিংকটোত ক্লিক কৰিব https://innovationindia.mygov.in
/VEER-GATHA-C যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এই পেজটো দেখিবলৈ পাব আৰু ইয়াৰ পিছত যেতিয়া আপোনালোকে এই অপশ্যনটো দেখিছিলে আপোনালোকে সাবমিট ইউৰ এন্ট্ৰি ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব আৰু এই পেজটো যেতিয়া পাব তেতিয়া আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে 1 2 3 4 5 টা অপশ্যন আছে এই 5টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজৰ ইচ্ছা অনুসৰি লগইন কৰিব পাৰিব আপোনালোকৰ প্ৰথম অপশ্যনটো হৈছে OTP আপোনালোকৰ মোবাইলত OTP যাব OTP ৰে আপোনালোকে লগইন কৰিব পাৰিব নহলে আপোনালোকৰ ইমেইল আইডি আৰু পাছৱৰ্ড ইউজ কৰি পেলাই লগইন কৰিব পাৰিব আৰু নেক্সট আছে পাইৰেচি নেক্সট আছে ভেৰিফিকেশ্যন আৰু লাষ্টত আছে সোশ্যাল প্ৰফাইল যদি আপোনালোকৰ সোশ্যাল মিডিয়াত একাউণ্ট আছে তাৰ জৰিয়তে আপোনালোকে লগইন কৰিব পাৰিব গতিকে প্ৰথম মই আপোনালোকক OTP জৰিয়তে কেনেকৈ কৰিব সেইটো আপোনালোকক জনাব বিচাৰিছোঁ তো আপোনালোকে যেতিয়া সাবমিট ইউৰ এন্ট্ৰি ক্লিক কৰিব সাবমিট ইউৰ এন্ট্ৰি ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ সিলেক্ট ইউৰ লগইন কৰিবৰ কাৰণে এইটো অপশ্যনটো আছিলে OTP জৰিয়তে আপোনালোকে লগইন কৰি ল'ব আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব মোবাইল নাম্বাৰটো টাইপ কৰাৰ লগে লগে লগইন উইথ OTP ক্লিক কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এটা OTP যাব OTP যোৱাৰ লগে লগে সেই OTP জৰিয়তে আপোনালোকে লগইন কৰিব পাৰিব ইয়াৰ পিছত যেতিয়া লগইন হৈ যাব তাৰ পিছত আপোনালোকে এই যেটা অপশ্যন দেখিছে সিলেক্ট এ ক্যাটেগৰি ইয়াতে আপোনালোকে এটা ক্যাটেগৰি সিলেক্ট কৰিব লাগিব আপোনালোকে CBSE নে নন CBSE আন্ডাৰত পৰিব সেইটো সিলেক্ট কৰি ল'ব লাগিব তো আপোনালোকে প্ৰথমতে ইয়াতে CBSE বা নন CBSE ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে ডাইচ কোডটো এন্টাৰ কৰিব লাগিব ডাইচ কোডটো এন্টাৰ কৰাৰ লগে লগে যিখিনি বাকি ইয়াতে ইনফৰমেশনখিনি অটোমেটিক্যালি আহি যাব যেনে স্কুল নেম ষ্টেট ডিস্ট্ৰিক্ট এইখিনি স্কুলৰ ফুল এড্ৰেছ এইখিনি আহি যাব ইয়াৰ পিছত আপোনালোকে ইয়াতে যি অপশ্যন আছে স্কুল মেনেজমেন্ট কি হয় স্কুল মেনেজমেন্ট আৰু প্ৰিন্সিপাল নেম মোবাইল নাম্বাৰ ইমেইল আইডি খিনি দিব লাগিব দিয়াৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব সিলেক্ট ক্লাস ওয়াইজ ক্যাটেগৰি টু সাবমিট ইউৰ এন্ট্ৰি তো ইয়াতে আপোনালোকে ক্লাস ওয়াইজ এন্ট্ৰি খিনি ইয়াতে সাবমিট কৰিব লাগিব তো তাৰ আগতে মই আৰু এটা কথা থাকি গৈছিলে সেই কথাটো মই আপোনাক ক'ব ওলাইছো যিহেতুকে আপোনালোকে প্ৰথমতে my.gov.in ত যেতিয়া এইটো লিংকত গৈ পেলাই আপোনালোকে প্ৰসেস ফ্লো ইয়াতে এইখিনি অপশ্যনখিনি আহিব ইয়াতে আপোনালোকে এটা বস্তু থাকি গৈছে মই আপোনালোকক জনাই দিছো introduction ইয়াতে মই ইতিমধ্যে আপোনালোকক জনাইছিলে যে project VEER GATAHA under the project VEER GATAHA was instituted under Gallantry Award portal GAP in 2021 with the aim to disseminate the details of act of bravery of Gallantry Award and life stories of these brave hearts among the students so as to raise the spirit of patriotism and install among them values of civic consciousness. Project VEER GATAHA dependent this noble aim by providing the platform to the school students to do creative project activities based on Gallantry Award winners. As a part of this, students frame different projects through various media like art, poem, essay, and multimedia of those Gallantry Award winners, and best project were awarded at the national level by Ministry of Defense and Ministry of Education. গতিকে মই এইখিনি আগতে আপোনাক জনাইছিলো ৰিপাব্লিক গতিকে এইখিনি কথা আপোনাক আগতে মই জনাইছিলো মই জাস্ট আপোনাক টপিক কেইটা যি টপিক কেইটা মই আপোনাক অসমীয়াত ভাহি পেলাই জনাইছিলো তো সেই টপিক কেইটা ইয়াতে আছে মাই ৰোল মডেল ইজ Gallantry Award winner the value which I have learned from his her life. Secondly asile the Gallantry Award winners gave the supreme sacrifice for our nation. If given a chance for keeping his her memory alive, I would like to. So next third asile Rani Lakshmibai came into my dream. She wanted me to serve our nation by. Sign number asile 1857 mutiny has been marked as the first war of Indian independence. The life story of name of the freedom fighter motivates me too. And lastly, first number আছে role of tribal uprising in freedom struggle. গতিকে এই গতিকেইটা টপিকে আটাইকেইটা ক্যাটেগৰিতে হেৰি হ'ব এপ্লিকেবল হ'ব তো ক্যাটেগৰি কেইটা মই কৈ দিছো ক্যাটেগৰি কেইটা আছে ক্লাস 3 ৰ পৰা ক্লাস 5 লৈ এটা ক্যাটেগৰি হ'ব ক্লাস 6 ৰ পৰা 8 লৈকে এটা ক্যাটেগৰি হ'ব
9 পৰা 10 লৈকে এটা কেটেগৰী আৰু 11 12 এটা কেটেগৰী আৰু এই গোটেইকেইটা কেটেগৰী এক্টিভিটিখিনিও একে কিন্তু স্লাইট ডিফাৰেঞ্চ আছে মই কৈ দিছোঁ তো এক্টিভিটি কেইটা হৈছে পোয়েম আৰু পেৰেগ্ৰাফ লিখিব পাৰিব 150 ৱৰ্ডৰ ভিতৰত পেইণ্টিং ড্ৰয়িং মাল্টিমিডিয়া প্ৰেজেণ্টেশ্যন অবলিক ভিডিঅ' এইকেইটাৰ ভিতৰত যিকোনো এটা কৰিব পাৰিব ঠিক তেনেধৰণে 6 to 8 তো একেটাই আছে পোয়েম কিন্তু পেৰেগ্ৰাফত আছে 300 ৱৰ্ডছ পেইণ্টিং ড্ৰয়িং মাল্টিমিডিয়া এণ্ড প্ৰেজেণ্টেশ্যন এণ্ড ভিডিঅ' তো 9 to 10 তো একে আছে খালি এছে ইয়াত আছে পোয়েম এছে 750 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব or painting or drawing or multimedia presentation or video তো lastly asile 11 12 student kane poem ase or essay 100 words er bitorat oblique ase painting oblique drawing oblique multimedia presentation and video gotti kita topic ekekhini hoy jikhini ase suggestive topic ei topic khini eke hoy kintu ji category wise jito paragraph or yate poem বা পেইণ্টিঙৰ ক্ষেত্ৰত কোনো হেৰি নাই বেলেগ নাই একে থাকিব কিন্তু পেৰাগ্ৰাফ লিখিব লাগিব 3 to 5 150 ৱৰ্ডছৰ ভিতৰত 6 to 8 ৰ ষ্টুডেণ্টখিনি পেৰাগ্ৰাফ লিখিব লাগিব 300 ৱৰ্ডছৰ ভিতৰত এণ্ড 9 10 ৰ আৰু 11 12 ৰ ষ্টুডেণ্টে এছে লিখিব লাগিব 9 10 ৰ কাৰণে 750 ৱৰ্ডছ এছে আৰু 11 12 ৰ কাৰণে এছে থাকিব 1000 ৱৰ্ডছৰ ভিতৰত ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাব বিচাৰিছোঁ যিটো টাইমলাইন আছে স্কুল লেভেলত কামখিনি কৰিবৰ কাৰণে সেই টাইমলাইনটো হৈছে 28 জুলাই টু 15 ছেপ্টেম্বৰ 2023 অলৰেডি আমাৰ লাষ্ট ডেট আহি পাইছেহি বেছি দিন নাই আৰু সোনকালে আপোনালোকে কামখিনি কৰিব লাগিব 28 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে 15 ছেপ্টেম্বৰ 2023 শেষ হ'ব আৰু এটা ইম্পৰ্টেণ্ট কথা জনাই দিওঁ আফটাৰ কণ্ডাক্ট দি এক্টিভিটিজ এট স্কুল লেভেল দ্য স্কুল চেল আপলোড ওৱান বেষ্ট entry per category that is total 4 entries from each school at my gov portal গতিকে অনলাইনত যেটো মই আপোনালোকক কৈছিল যে চাৰিটা ষ্টুডেণ্টেহে বা চাৰিটা কেটেগৰী ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব পাৰিব যদি এখন বিদ্যালয় ক্লাছ 3 to 5 লৈকে তেওঁলোকৰ ষ্টুডেণ্ট আছে বা ক্লাছ আছে গতিকে তেতিয়া তেওঁলোকে 3 to 5 ৰ যি আছে ষ্টুডেণ্ট সেইখিনি চাৰিটা কেটেগৰী দিব পাৰিব মানে চাৰিটা পাৰ্টিচিপেণ্টে পাৰ্টিচিপেট কৰিব পাৰিব সেম কেটেগৰীতে হ'ব 3 to 5 ৰ আৰু ইয়াৰ পিছত যেটো কেটেগৰী আছে সাপোজ এখন ক্লাছত আপ টু ক্লাছ 10 লৈকে আছে 1 to 10 লৈকে আছে তো তেতিয়া প্ৰতিটো কেটেগৰীৰ পৰা তেওঁলোকে এটা এটা সিলেক্ট কৰিব লাগিব যেনেকৈ কেটেগৰী 1 ত আছে 3 to 5 ৰ পৰা এটা সিলেক্ট কৰিলে কেটেগৰী 2 ৰ পৰা 6 to 8 ৰ পৰা এটা সিলেক্ট কৰিলে আৰু কেটেগৰী 3 9 10 যেতিকে তেওঁলোকৰ ক্লাছ 3 to 10 লৈকে হ'ব গতিকে তিনটা কেটেগৰী তিনিজন হ'ল আৰু ইয়াৰে কেটেগৰী 1 2 3 ৰ পৰা যিকোনো এটাৰ পৰা আৰু এটা তেওঁলোকে সিলেক্ট কৰিব পাৰিব ম্যাক্সিমাম কিন্তু এখন স্কুলে বা এখন বিদ্যালয় চাৰিটা পাৰ্টিচিপেণ্টে পাৰ্টিচিপেট কৰিব পাৰিব আৰু যদি এখন স্কুলত যদি 1 to 8 থাকে তেওঁলোকে কি কৰিব তেওঁলোকে কেটেগৰী 1 আৰু 2 যেতিকে 3 তেওঁলোকৰ ক্লাছ 3 to 8 এপ্লিকেবল হ'ব গতিকে তেওঁলোকৰ দুটা কেটেগৰী আহিব গতিকে তেওঁলোকে কেটেগৰী 1 ৰ পৰা এটা ষ্টুডেণ্ট দুটা ষ্টুডেণ্ট ল'ব লাগিব আৰু কেটেগৰী 2 ৰ পৰা দুটা ষ্টুডেণ্ট ল'ব পাৰিব ইয়াতে দিছে স্কুল উইল সাবমিট বেষ্ট এন্ট্ৰি কেটেগৰী 1 and 2 স্কুল ক্যান সাবমিট এক্সট্ৰা টু বেষ্ট এন্ট্ৰিজ কেটেগৰী 1 and 2 গতিকে তেওঁলোকে প্ৰতিটো কেটেগৰীৰ পৰা দুটাকে মানে কেটেগৰী 1 ৰ পৰা দুজন ষ্টুডেণ্ট আৰু কেটেগৰী 2 ৰ পৰা দুজন ষ্টুডেণ্ট সাবমিট কৰিব পাৰিব আৰু ইতিমধ্যে ক'লে যে কেটেগৰী যদি 1 হয় তেতিয়াহ'লে আপোনালোকে চাৰিটা ষ্টুডেণ্টে কেটেগৰী 1 ৰ পৰা দিব পাৰিব আৰু যদি আপোনালোকৰ কেটেগৰী এনেকুৱা বিদ্যালয় থাকিব পাৰে ক্লাছ 3 ৰ পৰা 12 লৈকে পাৰ্টিচিপেণ্ট থাকিব যিবিলাক বিদ্যালয়ত ক্লাছ 1 ৰ পৰা 12 লৈকে আছে তো তেওঁলোকৰ পাৰ্টিচিপেণ্ট হ'ব ক্লাছ 3 ৰ পৰা 12 লৈকে হ'ব আৰু এই গোটেইকেইটা কেটেগৰী এপ্লিকেবল হ'ব তেতিয়া তেওঁলোকে তেনেকুৱা বিদ্যালয় যদি আছে তেওঁলোকে প্ৰতিটো কেটেগৰীৰ পৰা এটা এটা ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব পাৰিব ম্যাক্সিমাম 4 হ'ব কেটেগৰী 1 ৰ পৰা 1 কেটেগৰী 2 ৰ পৰা 1 কেটেগৰী 3 ৰ পৰা 1 আৰু কেটেগৰী 4 ৰ পৰা 1 হ'ব গতিকে কেটেগৰী 1 ত 3 to 5 আছে কেটেগৰী 2 ত 6 to 8 আছে কেটেগৰী 3 ত 9 to 10 আছে আৰু কেটেগৰী 4 ত 11 to 12 আছে গতিকেটা কেটেগৰীৰ পৰা এটা বেষ্ট এন্ট্ৰি হে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব অনলাইনত গতিকে মই আকৌ ঘূৰি গৈছো ইতিমধ্যে মই আপোনাক জনালোৱে লগইন কেনে কৰা হয়
লগইন কৰাটো আপোনাক ইতিমধ্যে ক'লোৱে আৰু এবাৰ কৈ দিছোঁ লগইন কৰাৰ পিছত আপোনালোকে ইয়াতে যদি CBSE হয় নে নন CBSE টো সিলেক্ট কৰিব ড্ৰপ ডাউন মেনুৰ পৰা তাৰপিছত ইয়াতে ডাইচ কোডটো আপোনালোকে যেতিয়া সাবমিট কৰিব অটোমেটিক্যালি আপোনালোকৰ বেসিক ডিটেইলছখিনি যেনেকৈ স্কুল নেম স্কুলৰ ডিস্ট্ৰিক্ট স্কুলৰ ষ্টেট আৰু এড্ৰেছটো অটোমেটিক্যালি আহি যাব ইয়াতে স্কুলৰ বোৰ্ডটো আপোনালোকে যদি ড্ৰপ ডাউন মেনুৰ পৰা দিব লাগিব আকৌ কি হ'ব সেৱা হ'ব ইয়াতে সেৱা যদি হয় সেৱা হ'ব অইন যদি হয় অইন দিব তাৰ স্কুল মেনেজমেণ্ট দিব লাগিব তাৰপিছত প্ৰিন্সিপালৰ নেম প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ মোবাইল নম্বৰ তাৰপিছত ইমেইল ID দি নেক্সট সাবমিট কৰিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ইয়াতে আপোনালোকে কেটেগৰী সিলেক্ট কৰি লাগিব যদি এখন LP স্কুল হয় মই যেটো আগতে কৈছিলো 1 to 5 যদি স্কুল থাকে তেওঁলোকৰ পাৰ্টিসিপেন্ট 3 to 5 হ'ব গতিকে তেওঁলোকে 3 to 5 সিলেক্ট কৰি পেলাই চাৰিটা বেস এন্ট্ৰি আপলোড কৰিব লাগিব যদি 1 to 12 লৈকে বিদ্যালয় হয় তেনেহলে তেওঁলোকে প্ৰতিটো কেটেগৰীৰ পৰা এটা দিব লাগিব যদি MV স্কুল হয় 1 to 8 লৈকে আছে তেতিয়াহলে তেওঁলোকে কেটেগৰী 1 ৰ পৰা এটা কেটেগৰী 2 ৰ পৰা এটা দিব লাগিব আৰু যদি 1 to 10 লৈকে আছে তেতিয়াহলে তেওঁলোকে কেটেগৰী 1 ৰ পৰা এটা কেটেগৰী 2 ৰ পৰা এটা কেটেগৰী 3 ৰ পৰা এটা দিব লাগিব তিনিটা হল আৰু যিকোনো কেটেগৰী 1 2 3 পৰা আৰু এটা দিব পাৰিব টোটাল চাৰিটা কেটেগৰীয়ে পাৰ্টিসিপেট কৰিব পাৰিব তো মেনশন অল ডিটেইলছ ৰিগাৰ্ডিং এন্ট্ৰি স্পেসিফাই টোটাল পাৰ্টিসিপেন্ট কাউন্ট ইন কেটেগৰী গতিকে ইয়াতে আপোনালোকে টোটাল কিমান পাৰ্টিসিপেট কৰা হ'ল এটো কেটেগৰীটো টোটাল পাৰ্টিসিপেট কাউন্টটো ইয়াতে সাবমিট কৰিব লাগিব তাৰ পিছত মেনশন টোটাল পাৰ্টিসিপেন্ট অফ দি ক্লাছ কেটেগৰী এটো হৈ গ'ল Next, আপোনালোকে যেতিয়া সাবমিট কৰিব on successful submission a message will pop up submission limit reached ইয়াতে লিখা আহিছে দেখিছে ৰেড ইয়াতে ৰেড স্কয়াৰটোৰ ভিতৰত দেখিছে আপোনালোকে যে ইয়াতে যেতিয়া আপোনালোকে সাবমিট কৰি গৈ থাকিব এটা সাপোজ এটা কেটেগৰী ললে ইয়াতে ক্লাছ 3 to 5 লৈ কেটেগৰী এটা ললে সাবমিট কৰি যিখিনি ৰিকোয়াৰ্ড ডাটা আছে সেইখিনি সাবমিট কৰাৰ পিছত ইয়াতে অটোমেটিক্যালি লিষ্ট ওয়াইজ এটা আহি যাব তাৰপিছত যেতিয়া আপোনালোকে সাবমিশন কমপ্লিট হৈ যাব মানে চাৰিটা কেটেগৰী কমপ্লিট হৈ যাব তাৰ পিছত আৰু আপোনালোকে আপলোড কৰিব নোৱাৰিব ইয়াত মেছেজ আহিব যে সাবমিশন লিমিট ৰিচ তো এইখিনি আছিল আৰু এইখিনি কৰাৰ পিছত পাৰ্টিসিপেন্ট উইল বি এবল টু ডাউনলোড ই সাৰ্টিফিকেট সাকসেসফুল এইখিনি যেতিয়া হৈ যাব তেওঁলোকে এখন সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব সাৰ্টিফিকেট ডাউনলোড অপচনটো আহি যাব তাত অটোমেটিক্যালি তো সাৰ্টিফিকেট যেতিয়া ডাউনলোড কৰিব তেওঁলোকৰ নামটো ইয়াতে আহি যাব আৰু ইয়াতে এখন সাৰ্টিফিকেট আহি যাব তেওঁলোকক ৰিকগনাইজ কৰিব তো এইখিনি আছিল ভিডিঅ'টিত মেইনলি আপোনালোকক জনাবলগীয়া কথা তো লগইন প্ৰসেস আপোনালোকক যেটো প্ৰথমতে কোৱা হ'ল হেতু আছিল আপোনালোকৰ OTP জৰিয়তে লগইন কৰিব পাৰিব আৰু যদি আপোনালোকে ভাবে যে লগইন প্ৰসেসটো আপোনালোকে ইমেইল ID দি কৰিব বিচাৰে তেতিয়াহলে ইমেইল ID দি কৰিব পাৰিব আৰু নহলে সোশ্যাল মিডিয়া থ্ৰু দি কৰিব পাৰিব গতিকে এইখিনি আপোনালোকৰ কাৰণে ফেমিলিয়াৰ হ'ব গতিকে এই তিনটা অপচনৰ ভিতৰত কৰিলে আপোনালোকৰ প্ৰজেক্ট বীৰ গাথা যি আপোনালোকৰ কামখিনি কৰিব পাৰিব তো মেইনলি এইখিনি কথা আছিল প্ৰজেক্ট বীৰ গাথাৰ আন্ডাৰত আপোনালোকে যদি কিবা বুজিবলৈ অসুবিধা পায় আপোনালোকে যেতিয়া পৰ্টেলটো খুলিব লিংকটো ডেসক্ৰিপচন বক্সত আপোনালোকে পাই যাব বা মই ভিডিঅ'টিত আছে কৈ দিছো তো এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ফ্ৰিকুৱেন্টলি আস্কড কোৱেশ্চন FAQ প্ৰসেস ফ্লো গোটেইখিনি আপোনালোকে ইয়াত পঢ়ি চাব আৰু যদি কিবা বুজিবলৈ অসুবিধা হয় মোক কমেন্ট কৰি জনাব মই আপোনালোকক যিমান দূৰ পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম যেহেতুকে সময় কম গতিকে আপোনালোকে কামখিনি অতি সোনকালে কৰিব লাগিব আৰু আশা কৰিছো যেহেতুকে এই পাৰ্টিসিপেন্ট সমূহে এটা এৱাৰ্ড পোৱাৰ ব্যৱস্থা আছে ইয়াতে ডিস্ট্ৰিক্ট লেভেল ইয়াতে আপোনালোকে মই এইখিনি কথা ইয়াতে স্কিপ কৰিছিলো তথাপিও মই হেকত ক'ব বিচাৰিছো ইয়াতে ডিস্ট্ৰিক্ট লেভেল ইভালুৱেচন হ'ব তাৰ পিছত আপোনালোকৰ ষ্টেট লেভেল ইভালুৱেচন হ'ব আৰু নেশনাল লেভেল ইভালুৱেচন হ'ব আৰু 26 জানুৱাৰীত যিসকলে পাৰ্টিসিপেন্ট কৰি সাকসেসফুল হ'ব তেওঁলোকক 26 জানুৱাৰীত নেশনাল লেভেলত তেওঁলোকক এৱাৰ্ড দিয়াৰ ব্যৱস্থাও আছে গতিকে এইখিনি আপোনালোকে ইয়াত পঢ়িছলে গোটেইখিনি কথা বুজি পাব এইখিনি কৈ মোৰ আজিৰ এই ভিডিঅ'টি সামৰিব বিচাৰিছো মোৰ ইনফৰমেটিভ ভিডিঅ'সমূহ আহি থাকিব আপোনালোকে মোৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKB5668 সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা পালে গতিকে আজিলৈ সামৰিছো শুভৰাত্ৰি জয় হিন্দ বন্দে মাতৰম